আচ্ছা, আপোনালোকেও ভাবি আছে নেকি যে স্পীচ থেৰাপি কিমান সোনকালে আৰম্ভ কৰিব পাৰি বা স্পীচ থেৰাপি কৰাব লাগিব নে নালাগে? তেন্তে এটা কথা কওঁ, যদি আপোনালোকে দেখিছে আপোনালোকৰ শিশুৰ কথাৰ বিকাশ সময় অনুযায়ী হোৱা নাই, এতিয়া শিশুৰ কথাৰ বিকাশ বুলি ক'লে আমি কি বুজো? যেনেকৈ ধৰক এবছৰ বয়সত শিশু এটাই এটা শব্দৰ কথা ক'ব লাগে, এটা শব্দ মা, পাপা, আহা, বাবা, এনেকুৱা ধৰণৰ শব্দ কিছুমান আৰম্ভ কৰিব লাগে। 1.5 বছৰ বয়সত তেওঁলোকে কমেও 10 বা 15টা শব্দৰ ভঁৰাল এটা থাকিব লাগে। 2 বছৰ বয়সত তেওঁলোকৰ দুটা শব্দ আহিব লাগে। সিমানখিনি যদি হোৱা নাই, যদি দেখিছে যে সেই বিকাশটো সিমান দীঘললৈকে হোৱা নাই, তেতিয়াহ'লে নিশ্চয় আপোনালোকে এজন বিশেষজ্ঞৰ ওচৰ চাপক আৰু বিশেষজ্ঞ এজনে চাই ক'ব যে কথা কোৱাৰ অসুবিধা যদি হৈছে কিহৰ কাৰণে হৈছে। কেতিয়াবা আমি হয়তো ৰখিবও পাৰোঁ, যদি নৰ্মেল ডেভেলপমেণ্ট দিলে হয় তেতিয়া হয়তো ৰখিলেও কেতিয়াবা সময়ৰ লগত কথা ওলায়। কিন্তু যদি দেখিছোঁ যে নহয়, কথাটো নোকোৱাৰ কাৰণটো অন্য কিবা বেলেগ, তেতিয়া কিন্তু ট'টালিকে আপোনালোকে থেৰাপি বা যিখিনি কনচালটেশ্যনছ থাকে এই গোটেইখিনি আপোনালোকে কৰাব লাগিব।